নমস্কাৰ পুনৰবাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু এতিয়া ইয়া দেখিছে আমি ওলাই মেলি ৰেডি হৈ আছোঁ মাজুলী যাম স্কুলৰ পৰা শিক্ষামূলক ভ্ৰমণ আমাৰ নৱমমান দশমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল সকলো যাব গতিকে আপোনালোকক দেখুৱাই থাকিম পুৰা মাজুলীখন মোৰ লগতে চাব আপোনালোকে গতিকে সকলোবিলাক দেখাই থাকিম গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু এইখিনি চাওক আমাৰ মাজুলীলৈ যোৱা ল'ৰা ছোৱালী আৰু এতিয়া আমাৰ মাজুলী যাত্ৰা আৰম্ভ হৈ যাব এয়া আমাৰ মগেন ছাৰে গান গাইছে মিচিং গান গাইছে মিচিং গান আৰু এয়া আমি বান্দৰদেৱা পালোহি এখন বান্দৰদেৱা পাহাৰবিলাক এইবিলাক ছাইডত চাওক আপোনালোকে দেখিয়ে থাকে বাৰু সকলোৱে হ'লেও মই এনেই দেখাই দিছোঁ আৰু এতিয়া আমি ইয়াত বান্দৰদেৱা দৌৰিছোঁ আৰু এই বান্দৰদেৱা এখন হোটেলতে আমি চবেই চাহ খাইছোঁ দেখাই দিছোঁ আপোনালোকক হোটেলখন আমি কোনখন হোটেলত চাহ খাইছোঁ বান্দৰদেৱা গৈ পেলাই আমি এয়া আমাৰ ছোৱালীখিনি চাহ খোৱাত ব্যস্ত চব দুটা দুটা ভাগ কৰা হৈছে কাৰণ ইমানখিনি ল'ৰা ছোৱালী নোজোৰে একেবাৰতে সেয়া চাহ খাইছে যোন বাইদেউ ব্ৰেড আৰু এয়া বান্দৰদেৱাত হয় নাই ছাৰ আৰু সেইফালে চাওক পিছফালে আমাৰ ল'ৰাবিলাকে একদম নাচিছে ভাবিছে কাৰণ অকণমানতো ফূৰ্তি কৰিবই লাগিব এতিয়া যদি ফূৰ্তি নকৰে তেওঁলোকে সিহঁতি মানে কেতিয়া ফূৰ্তি কৰিব গতিকে সিহঁতি অলপ গান চান গাই এনজয় কৰি আহি আছে আৰু এয়া আমি মাজুলী সোমালোঁ বুলিয়ে ক'ব লাগিব চাওক একদম পূৰা সেউজীয়া সেউজীয়াকৈ কি ধুনীয়াকৈ ইয়াত খেতি চেতি কৰিছে ইয়াত ধান খেতিতকৈ মানে আপোনাৰ সৰিয়হ বা মাহ এইবিলাক বেছি খেতি কৰা হয় চাওক পূৰা একদম সেউজীয়া সেউজীয়া হৈ আছে খুব দেখি ভাল লাগে চবেই কৈ থাকে মাজুলীখন বহুত ধুনীয়া আজিলৈকে মই মাজুলী দেখা নাছিলোঁ এইবাৰ ফাৰ্ষ্ট টাইম স্কুলৰ পৰা আহিব পালোঁ সুবিধাটো পালোঁ কাৰণে আহিলোঁ আৰু ভাবিলোঁ মাজুলীখন এবাৰ চাওঁ গতিকে আপোনালোকেও আহি মানে আশা কৰিছোঁ আপোনালোকেও চাবহি কাৰণ কিমান বাহিৰৰ পৰা বিদেশৰ পৰা মানুহ আহে মাজুলীলৈ গতিকে আপোনালোকে আহি এবাৰ চাই যাবহি যিহেতু আজি মই চামেই বাৰু গতিকে আপোনালোককো কৈছোঁ চাবহি বুলি দেখাই দেখিম চাই থাকিব বাকীবিলাকো আৰু এয়া ফাইনেলি আউনীআটী সত্ৰ পাই গ'লোহি গাড়ীৰ পৰা নামিলোঁ এয়া এইখন প্ৰথমখন গেট হয় ভিতৰখিনি আপোনালোকক মই দেখুৱাম বাৰু এইখন জাষ্ট প্ৰথমখন হয় ইয়াৰ পৰা অলপ সোমাব লাগে বুলি কৈছে আৰু মাজুলী গোটেইকেইখন সত্ৰ যিমানকেইখন সত্ৰ আছে গোটেইকেইখন সত্ৰৰ ভিতৰত মানে এইখন সত্ৰ মানে বহুত মুখ্য বুলি কৈছে আৰু গতিকে প্ৰথমতে আমি এইখনেই চাবলৈ আহিছোঁ আৰু খুব ধুনীয়া বুলি কৈছে গতিকে ভিতৰলৈ গ'লেহে গম পাম গতিকে আপোনালোককো দেখুৱাইছোঁ চাই থাকিব আৰু এয়া চাওক আমি প্ৰথম গেটখনৰ পৰা ভিতৰলৈ সোমাই আহি আছোঁ সেইখন আৰু এখন বাছ আছেই ভিতৰৰ ফালে মানে আৰু বেলেগো আহিছে যিহেতু ইয়ালৈ আহিয়ে থাকে বাৰু বেলেগ স্কুলৰ পৰা চাবলৈ আহিছে আৰু এইফালে চাওক চাইডে চাইডে কিতাপ মানে দোকান ধেৰ আছে গতিকে এইবিলাক দোকান কি পায় মই আপোনালোকক পাছত দেখুৱাই থাকিম কাৰণ এতিয়া সদ্যহতে ভিতৰত সেৱা চেৱা কৰি আহি লওঁগৈ তাৰপৰা চাম কি পায় কিবা কিবি কিনিবও লাগিব গতিকে প্ৰথমতে ভিতৰৰ পৰা আহি লওঁগৈচোন সেইখন ইয়াৰ পৰা নিয়া বুলি ন কিবা এটা নিব পাৰিলে ভাল হয় বুলি কৈছে ইয়াৰ পৰা এই কিতাপৰ হেৰিও আছে পূৰা আৰু এইখন ছেকেণ্ড গেটখন পাই গ'লোহি লিখা আছে ধুনীয়াকৈ আউনীআটী সত্ৰ বুলি ফাইনেলি আমি আউনীআটী সত্ৰ পাই গ'লোহি আপোনালোকক দেখাইছোঁ অলপ পৰিৱেশটো এয়া
এয়া আমাৰ বাইদেউহঁত গৈ আছে আগত। বাকী সকলো আপোনালোকক দেখুৱাই থাকিম, গতিকে সেইফালেকে ভিডিঅ'টো চাই থাকিব। আৰু এয়া আমি ছেকেণ্ড গেটখনৰ পৰা ভিতৰলৈ সোমাই আহিছোঁ। চাওক কিমান এটা সুন্দৰ পৰিৱেশ, মানে একদম চাৰিওফালে সেউজীয়া সেউজীয়া গছ গছনি, গছবিলাক ইমান ধুনীয়াকৈ ৰাখিছে, মানে দেখিয়ে মনটো ভাল লাগি গৈছে, সোমায়ে ভাল লাগিব মনটো চবৰে। আৰু এয়া আমি পূৰা সত্ৰৰ ভিতৰতে সোমাই আহিছোঁ। ইয়াতে আমি সেৱা চেৱা ল'ম এতিয়া চবেই। আৰু যিহেতু আমাৰ স্কুলৰ নামত বাইদেউহঁতে শৰাই এখন আগবঢ়াব, লগতে আমি চবেই ইয়াতে সেৱা ল'ব লাগিব, সেইকাৰণে ইয়াত আহিছোঁ। এয়া আমি আউনীআটী সত্ৰৰ ভিতৰত আছোঁ এতিয়া। আৰু ইয়াতে ভকতসকল বহি আছে। ভকতক আমাৰ ল'ৰা ছোৱালীখিনিয়ে চৰণত সেৱা লৈছে। চবেই মনৰ আশা পূৰণ হ'বৰ কাৰণে আশীৰ্বাদ লৈছে তেওঁলোকৰ পৰা। চাওক মানে ইয়াত যেতিয়া থাকিব ন, আপোনাৰ মনটো মানে বহুত একদম শান্তি, ইমান ভাল লাগে নহয়। এতিয়া মই ইয়াত এতিয়া আছোঁ, গতিকে মই গম পাইছোঁ। গতিকে ইমান এটা ভাল লগা মানে পৰিৱেশ, গতিকে আপোনালোকেও আহক এবাৰ মাজুলীখন চাই যাওকহি। আৰু এই খুঁটাটো চাওক আপোনালোকে, ইমান এটা ডাঙৰ খুঁটা, আৰু এই খুঁটাটোৰ নাম হৈছে পাহাৰী তুলসী খুঁটা বুলি কয়। আৰু এই খুঁটাটো আগতে মানে কি কৰিছিলে, সত্ৰৰ নামঘৰৰ লাই খুঁটা যিটো মূল খুঁটা, সেই খুঁটাটো লাই খুঁটাৰূপে স্থাপন কৰিছিলে। কিন্তু পাছলৈ মানে কি হ'ল, যেতিয়াই মানে সত্ৰৰ খুঁটাবিলাক পকা খুঁটা মানে স্থাপন কৰা হ'ল, তেতিয়া এই মেইন যিটো এই তুলসী খুঁটাটো আছিলে, পাহাৰী তুলসী খুঁটাটো, তেতিয়া মানে বেলেগ মানুহে চাব পৰাকৈ কি কৰিলে, এই এতিয়া আউনীআটী সত্ৰৰ মানে মণিকূটৰ কাষতে মানে স্থাপন কৰি সকলোৱে চাবৰ কাৰণে সুবিধা কৰি থৈ দিছে। গতিকে আপোনালোকেও যদি আহে এইটো চাব পাৰিব। খুব আমাৰ অমূল্য সম্পদ বুলি ক'ব লাগিব এইটো। গতিকে আপোনালোকে আহিলে চাব, নাপাহৰিব চাবলৈ। আৰু সেইফালে চাওক, এয়া নাৰ্জী ফুল ইমান ধুনীয়াকৈ ৰাখিছে, একদম মানে ইমান পৰিষ্কাৰকৈ ৰাখিছে। এইখিনি ফুল হয়, চাওক। আৰু এইফালে চাওক, এয়া মই আপোনালোকক সোমাওঁতে কৈছিলোঁ যে মানে সত্ৰৰ ভিতৰলৈ সোমোৱাৰ কাষতে দোকানবিলাক আছিলে যে, এয়া চাওক দোকানত পূৰা একদম পাতিৰে বনোৱা এয়া বেগ ওলমাই ৰাখিছে। দীঘল বেগো পাব, চাইড বেগ, এইবোৰ পাৰ্চ ধুনীয়াকৈ, আকৌ টুপি, পাতিৰ টুপি ধুনীয়াকৈ বনাই ৰাখিছে। সেইবিলাকেও আহিলে আপোনালোকে ল'ব পাৰিব। আৰু এইবিলাক চাওক, ধুনীয়া ধুনীয়াকৈ একদম কি ধুনীয়া ধুনীয়া বস্তু, দেখিলে ল'বলৈ মন যায়। মোৰ দেখিয়ে ভাল লাগিছে এইকেইটা। চবতে 40 টকা। চবৰে দাম একেই নি? বেলেগ বেলেগ ন চবৰে? নাই, এইটোতো 40 টকা। আৰু এইবোৰ চাওক আকৌ, একদম কাঠৰ এয়া বস্তু বনাই থৈছে, মৰা চৰাই, ফুল, পখিলা চাওক আকৌ। এই শৰাই কেইখন, হেৰিকেইখন ভাল লাগিছে চাওক, শৰাই সঁফুৰা কেইখন ন? এই শৰাইবিলাক, এইবিলাক কেনেকৈ ন? অঁ, এইবোৰ এক্সট্ৰাকৈ দিয়ে নিদিয়ে? এইটো এক্সট্ৰা 350 এটা 350। কিন্তু দেখি বস্তুবিলাক মৰম লাগিছে হয় নাই বাৰু? এইটো কেনেকৈ কিহৰ নো এইটো? আৰু ই আমাৰ ল'ৰা ছোৱালীবিলাকে কিবা কিবি লৈছে আৰু যিহেতু মাজুলীলৈ অহা চিন ৰূপে কিবা এটা ল'বই লাগিব, সেইকাৰণে চবেই লৈছে চাওক এইবিলাক। এতিয়া আপোনালোকক আউনীআটী সত্ৰখন দেখুৱালোঁ। এতিয়া আমি কমলাবৰীয়া সত্ৰত সোমামগৈ। গতিকে কমলাবৰীয়া সত্ৰখন এবাৰ আপোনালোকক মই দেখাম, গতিকে চাই থাকিব। আৰু যিকেইখন সোমাম সকলোকেইখনে আপোনালোকক মই দেখাই থাকিম। আৰু আমি আউনীআটী সত্ৰখন চাই মেলি আহি এতিয়া এখন হোটেলতে আমি ভাত খাবলৈ ব্যৱস্থাটো কৰিছিলে। যিহেতু বহুতখিনি ল'ৰা ছোৱালী আছে, গতিকে মানে এটা বেটছকৈ খাইছে আৰু, কাৰণ ইমানখিনি একেলগেতো খাব নোৱাৰি।
গতিকে এইখন হোটেলখন আপোনালোকক দেখুৱাইছোঁ আমি যিখন হোটেলত ভাত খাইছিলোঁ। আৰু এয়া আমাৰ ল'ৰা ছোৱালীখিনিয়ে ভাত খাইছে। যিহেতু নিৰামিষ ভাতেই খোৱা হৈছে, আমি আৰু সত্ৰবিলাকতো যিহেতু যাম, বেয়াও লাগে, সেইকাৰণে নিৰামিষ ভাতৰ ব্যৱস্থা কৰা হৈছে, মাছ মাংস এইবিলাক নাই কৰা। আৰু সকলোৱে ল'ৰা ছোৱালীখিনিয়ে খোৱাৰ পিছত এতিয়া আমি ইয়াৰ বাইদেউহঁতৰ লগত ছাৰহঁতৰ লগত বহিছোঁ। ইমান ধুনীয়াকৈ দিছে, আলু পিটিকা, 2খন ভাজি দিছে, চাটনি দিছে, দালি দিছে, একদম মানে আৰু চবকে কাঁহৰ কাঁহী দিছে, সেইটো দেখি ভাল লাগিছে। আৰু একদম ঘৰত খোৱাৰ নিচিনা অনুভৱটো হৈ গৈছে, একদম বাহিৰত খোৱাৰ নিচিনা লগা নাই মানে। সেইকাৰণে আপোনালোক যদি মাজুলী আহে তেতিয়া এইখন হোটেলতে খাব পাৰিব। এতিয়া আমি উপস্থিত আছোঁ কমলাবাৰী সত্ৰত। আপোনালোকক কমলাবাৰী সত্ৰখন এতিয়া অলপ দেখুৱাইছোঁ, চাওক। আৰু এইখন চাওক, উত্তৰ কমলাবাৰী সত্ৰখন। আমি ভাত পানী খাই মেলি আহি ইয়ালৈ আহিছোঁ এখন সত্ৰ চাবলৈ। দ্বিতীয়তে এখন চাইছোঁ, চাওক আপোনালোককো দেখুৱাই দিছোঁ লগতে। ইয়াত ধান হেৰি কৰিছে। বাবুদা, ইয়াত চব ধান মাৰি আছে। আৰু এইফালে চাওক, পূৰা আপোনালোকে দেখিছে খেৰ চেৰ, গতিকে দেখি গম পাইছেই মানে। মই এতিয়া সুধিলোঁ, এই সত্ৰৰো হেৰি আছে মানে, খেতি বাতি আছে, গতিকে যিহেতু এটা খেতি বাতিৰ দিন, গতিকে এতিয়া ধান চান কাটি মেলি মৰণা চৰণা মাৰি থোৱা হ'ল, সেইকাৰণে ইয়াৰ কাষত খেৰ চেৰবিলাক আছে। আৰু এইখন ভিতৰখন উত্তৰ কমলাবাৰী সত্ৰৰ। আৰু এতিয়া মানে ভকত নাই, গতিকে আমি নিজেই সোমাই পেলাই ভিতৰতখন চাই সেৱা এটি লৈ ওলাই আহিছোঁ। আৰু আমি এতিয়া কমলাবাৰী সত্ৰ চাই মেলি উভতিলোঁ তাৰ পৰা। আৰু এতিয়া এয়া চাওক, মাজুলীত দেখিছে প্ৰায় চাংঘৰ আছে, আপোনালোকক দেখুৱাই দিছোঁ। নামিতো দেখুৱাব নোৱাৰিম, গতিকে গাড়ীত গৈ আছোঁ, সেইকাৰণে আপোনালোকক খিৰিকীয়ে দেখুৱাই দিছোঁ। চাওক, চাংঘৰবিলাকে প্ৰায় বহুত মানে চাংঘৰে দেখা পোৱা যায় মাজুলীলৈ আহিলে। আৰু এয়া চাওক, মুখাখিনি দেখি আপোনালোকে হয়তো বহুতে গম পাইছেই, আৰু যিসকলে গম পোৱা নাই কৈ দিওঁ, আমি এতিয়া বৰ্তমান উপস্থিত আছোঁ চামগুৰিত। আৰু চামগুৰিত এয়া মুখা নিৰ্মাণ কৰা হয়, লগতে প্ৰশিক্ষণো দিয়া হয়। আৰু এয়া চাওক, বিভিন্ন ধৰণৰ মুখা আছে, আপোনালোকক দেখুৱাই দিছোঁ। দেখিলেই মানে একদম ভয় লগা, চাওক এইবিলাক। স্কুলৰ নেকি? স্কুলৰ দাদৰা শংকৰদেৱ হাইস্কুল, ধলপুৰ, লখিমপুৰ। এইখনলৈ উঠাই দিছোঁ বুঢ়া। হাই, পাৰি ইয়াত পাৰিবা। এইটো ডাঙৰ আছে, ধুনীয়া লাগিছে ন? এতিয়া মানে ইয়াৰ যিজন মানে এতিয়া আমাক ইয়াৰে মানে ব্যক্তি এজনে আমাৰ দুআষাৰমান ক'ব, মই আপোনালোকক শুনাই দিছোঁ, গতিকে তাৰ পৰা আপোনালোকে দুআষাৰমান কথা শিকিব পাৰিব, সেইকাৰণে শুনক ভালকৈ কথাখিনি। সেই চক্ৰপাণী তাৰ ওচৰতে ৰজা চক্ৰধৰ সিংহৰ সেই সত্ৰখনি প্ৰতিষ্ঠা কৰিছিল। এজোপা বৃহৎ আকাৰ চামগছ আছিলে, সেই চামগছজোপাৰ তলতে সত্ৰখনি প্ৰতিষ্ঠা কৰাৰ কাৰণে নাম দিলে চামগুৰি সত্ৰ। আৰু সত্ৰখনৰ মূল বস্তু হৈছে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ মুখা শিল্প। গুৰুজনে 500 বছৰ আগতে বৰদোৱাৰখনত চিহ্নজাত তাৰ বানা দি মুখাবিলাক এইটো এটা পৰম্পৰা হিচাপে চলি আহিছে। আহোঁতে 2003 চনত এই তামৰ সত্ৰখন আমাৰ পিতৃয়ে সংগীত নাটক একাডেমী লাভ কৰিছিল। দুইজন মোৰ পিতৃ আছিলে আৰু দুজন খুৰা। আৰু 13 চনত পালে পৰম্পৰা শিকিব। এই বঁটাবিলাক যেতিয়া পাই গ'ল, তেতিয়া বিশ্বৰ দৰবাৰলৈ আহিল। আৰু আমি সেই মুখা কলাৰ লগতে জড়িত হৈ গ'ল। পিতৃ খুৰা বৈকুণ্ঠমী হ'ল, 18 চনত খুৰা 20 চনত লকডাউন হ'ল। গতিকে এই মুখা কলাটো আমাৰ বিশেষকৈ আমি এতিয়া বাঁহৰ কাঠিয়ে তৈয়াৰ কৰোঁ। ধৰক প্ৰথমতে বাঁহৰ থানটো কৰি ল'লোঁ, এইবিলাক থানটো কৰি ল'লোঁ।
এই খাংটো যেতিয়া হৈ যাব ইয়াৰ ওপৰত আমি কুমাৰ মাটিৰে কাপোৰ মাৰিম এইটো ইয়াৰ ওপৰত আপোনাৰ এই কুমাৰ মাটি বুলি এটা আছে এই কাপোৰটো এই ভিতৰতে মাৰিছিলোঁ প্ৰথমতে ওপৰত মাৰি দিম তাৰপিছত ইয়াৰ ওপৰত গৰুবোৰে এইবিলাকে চেহেৰা বনাইছোঁ চেহেৰাটো বোলে সম্পূৰ্ণ হ'ল আৰু তাৰপিছত আকৌ কুমাৰ মাটিৰে কাপোৰ মাৰিম তাৰপিছত ৰং 5টা পৰ্যায় আহে এটা মুখা বনাবলৈ গ'লে আৰু এই মুখাকে আমি 3টা ভাগত বনাওঁ যেনে বৰ মুখা এয়া যে এতিয়া আপোনালোকে প্ৰণাম জনালে সেয়া নৰসিংহৰ ৰূপা ইয়াৰ পিছত যে আছে কুম্ভকৰ্ণ এয়া বৰ মুখা বুলি কয় তাৰ কাষতে আছে ভাগ নৰসিংহ সেয়া লটকাই মুখা আৰু এইবিলাক যে আছে চৌপিছত এইবিলাক মুখ মুখা বুলি কয় গতিকে আমি 3টা পৰ্যায়ত মুখা বনাওঁ আৰু এই মুখা কলা বিভিন্ন ধৰণৰ নাটক আছে সীতাহন বালিকৰ আৰু দশাৱতাৰ শ্ৰীকৃষ্ণ কলংক মোচন আৰু ৰাসটো জানি আমাৰ মাজুলী এটা ডাঙৰ উৎসৱ সেই ৰাসত যিবিলাক কৃষ্ণক বধিবৰ কাৰণে কংসই অসুৰ পঠিয়াইছিলে এই অসুৰ পালনত অকাসুৰ বকাসুৰ পুতনা চক্ৰবাদ তেনেকুৱা হ'ল গতিকে এই মুখা কলাটো আমাৰ তেনেধৰণে বৰ্তমান এতিয়া এই চামগুৰি সত্ৰত চলি আছে আৰু এইটো এটা আমাৰ পৰম্পৰা আৰু এয়া চামগুৰিৰ পৰা আমি ওলাই আহিলোঁ তাৰ মাজতে আমি দক্ষিণপাট সত্ৰখনো চালোঁ কিন্তু খুব আন্ধাৰ আছিলে কাৰণে মই আপোনালোকক নেদেখুৱালোঁ আৰু দক্ষিণপাট সত্ৰখনো আমি চাই মেলি আহিলোঁ তাৰপিছত আমি এতিয়া আহি আছোঁ নাচ গানৰ মাজেৰে ফূৰ্তি কৰি মেলি ল'ৰা ছোৱালীখিনিৰ লগত পামগৈ আৰু বাকী এতিয়া আহি পেলাই আমি গোগামুখত ৰৈছোঁহি হনুমান মন্দিৰৰ সন্মুখতে আমি গাড়ীখন ৰখাইছে আমাৰ যিহেতু ঘৰলৈ চবেই কিবা নহয় কিবা এটা লৈ যাব সেইকাৰণে কিবা কিবি খোৱা বোৱা মানে খোৱা বস্তু আৰু সেইকাৰণে এইখনতে ৰখাইছে চবেই কিবা কিবি বজাৰ কৰিছে সেইকাৰণে ভাবিলোঁ মই আপোনালোকক হনুমান মন্দিৰটো ভালকৈ দেখাই দিওঁ ভিতৰলৈ যাবলৈ মানে বন্ধ কৰি থৈছে সেইকাৰণে আপোনালোকক মানে আঁতৰৰ পৰাই দেখাই দিছোঁ বস্তুবিলাক কি আছে আপোনালোকে চাওক যোনে যোনে দেখা নাই চাব পাৰিব মোৰ ভিডিঅ'টোৰ জৰিয়তে সেইকাৰণে অলপ ভাবিলোঁ দেখুৱাই দিওঁ হাই মানে মোলৈ চাই আছে চোৱা অঁ ভিডিঅ' কৈছেনে যাওঁগৈ আহা আহা উই চব গ'ল আহা বন্ধ কৰিবলৈ হৈছে আৰু এতিয়া আমি গোগামুখৰ পৰাও আহি আছোঁ এয়া আমাৰ মগেন ছাৰহঁতে পূৰা গান ফূৰ্তি কৰি আছে আৰু যিহেতু অকণমান পাছত আমি ঘৰ পামগৈ খুব ভাগৰো লাগিছে চবৰে কাৰণ ইমান দূৰ যাত্ৰা ৰাতিপুৱা 5 বজাতেই ওলাই অহা গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভালেই পালে আৰু যিসকলে মাজুলীখন চোৱা নাই আশা কৰিছোঁ আপোনালোকেও এবাৰ চাই যাবহি কাৰণ খুব এখন সুন্দৰ ঠাই আৰু ময়ো ফাৰ্ষ্ট টাইম দেখিলোঁ খুব ভাল লাগিলে চাই আৰু সময় সুবিধা মিলিলে আকৌ এবাৰ আহিম গতিকে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু ধন্যবাদ